পতন মোক যোৱা ৰাতি বাইলুং চাই ফোন কৰিছিলে বোলে অহা সোমবাৰে আমাৰ ইণ্টাৰভিউ ল'ব মানে এক্সাম ল'ব গতিকে আমি গানবোৰ বাদ দি অকণমান এইবোৰকে ডিছকাছ কৰোঁ নেকি ৰতন হয়নে মোক দেখোন বাইলুং চাই ফোনে কৰা নাই মই মানে মোকনো ক'ত কৰিব তাই জীয়েকক যে মই চকুটি মাৰিছিলোঁ স্কুলত গতিকে মোকতো ক'ত ফোন কৰিব তোকে ক'লে দে ভালে কৰিলে হয়নে মই যে তোক যে স্কুলত চিঠি এখন দিছিলোঁ যে ললিতাক দি দিবলৈ সেয়া হেনো ললিতাই ঘৰ পোৱাৰ পিছত গধূলি 4টামান বজাত বোলে বাইলুং চাই চকীত পৰি ধুনীয়াকৈ সেই শাস্ত্ৰখন পঢ়ি আছিলে বোলে মোক ললিতাই ক'লে নহয় দুষ্ট তই মোক চিঠি দিব দিছিলি কিন্তু চিঠিখন তাতে চাই ফালি দিব কেলে নকলি সেইকাৰণে তোক ফোন নকৰিলে বহুত কেছটো মানে নগেনো আছে সেয়া আকৌ কথাবোৰ দুখ লাগে কেতিয়াবা যদি বাইলুং চাই মই পিয়ন বুলি গম পায় তোৰ চিঠিটো মই ললিতাক নি দি থকাটো তেতিয়াতো বোলে মোৰো খেল খতম আছে নেকি বাইলুং চাই মোক ডাইৰেক্টলি নক'লেও মই জানো যে ইনডাইৰেক্টলি মই তেওঁৰে যায় হয় মই জানো ললিতাই তোক এৰি কাকোৱে ভাল পাব নোৱাৰে তোৰ কথাই কৈ থাকে মোৰ আগত বাদ দে এইবোৰ কথা ভাল পোৱা এইবোৰ বাদ দে পৰহিয়ে ভাল পোৱা ওলাব সোমবাৰে গতিকে ইণ্টাৰভিউ যি আছে ভালটো কৰিব লাগিব গতিকে এইবোৰ বাদ দে তই মোক প্ৰশ্ন সোধ মই যিমান যি পাৰোঁ উত্তৰ দিব চেষ্টা কৰিম হ'ব মই সুধিছোঁ কৈ যা তই জান নাই আমি যে এবিধ ফল খাওঁ ফল নাচপতি নে কি বুলি কয় তাক ইংৰাজীত কি বোলে ছাৰ আমিতো অসমীয়া ভাষাত জানো যে নাচ মানে এইটো ইংৰাজীত মানে তাৰ শব্দটো হ'ব ডান্স আৰু যদি পতি হিচাপত চাব যাওঁ পতি পত্নী যিটো এইটো ৰিলেশ্যনশ্বিপ থাকে পতি হিচাপত চাব গ'লে সেইটো হ'ব হাজবেণ্ড গতিকে নাচপতিৰ মানে ইংৰাজী নামটো ডান্স হাজবেণ্ড হ'ব নেকি তই ক'ৰ অৰ্ধহস্ত লগাই দিলি তই এই যে আমাৰ বেড থাকে বেড 4বিধ তাৰে ক'ৰবাৰ পৰা অলপমান টানি টুনি কৰি দিছ নেকি বাৰু সেনেকুৱা জানো নহয় যে পতনে কমেডি গান লগালে কমেডি ভাষাও লগাই দিয়ে চাহোন নাচপতি এই ডান্স হাজবেণ্ড এই ঘৈণী এই পুতেক এইবোৰ নালাগে গতিকে বেলেগ এটা সুন্দৰ এটা নাম আছে নাচপতিৰ ইংৰাজী নাম গতিকে আজি মই তোক সুধিছোৱে প্ৰশ্ন তই ভুল উত্তৰ দিছ যিহেতু অহাকালিলৈ তোৰ প্ৰশ্নৰ সকলো উত্তৰ দিবলৈ চেষ্টা কৰিম ফিটো তই নিজেই নাজানো উত্তৰবোৰ আৰু মোক কৈ আছ বোলো উত্তৰ দে নহয় মইতো মই নজনা হ'লে তোৰ প্ৰশ্ন কৰিলোহেঁতেন জানো গতিকে মইতো এনেও জানো কাৰণ মোৰ ঘৰত 3-4খনো অভিধান পৰি আছে ইংৰাজীটো চাবিনে অসমীয়াৰো চাবিনে উৰ্দুৰ চাবিনে হিন্দীৰ চাবিনে সকলো ভাষাৰ মোৰ অভিধান 5-6খনমান ঘৰত মই ঝাপি থৈ দিছোঁ গতিকে মইতো উত্তৰ এনেও জানো তই মাত্ৰ তই যেতিয়া ভুল কৈছ তোৰ উত্তৰটো মই কাইলৈ একে সোপা দিব চেষ্টা কৰিম হ'ব ফিটো তোৰ দেহা মই চব জানো দেহা মনো লিলিমা এখন মই চব জানো গতিকে তই নাজানো এতিয়া অহাকালি ধুনীয়াকৈ অভিধানত চাই ইয়াত মন্ত্ৰৰ পৰা গাবলৈ আহিলি মই সম্পূৰ্ণ জানো না তোৰ চেও হ'ব এয়া বাদ দে এতিয়া মই দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়িছোঁ তই উত্তৰ দিবলৈ চেষ্টা কৰিবি দেই সেইটো কোৱা নাই ইংলিছ মেমে যেতিয়া মোক চকুটি মাৰি দিছিলে কলেজত গতিকে মই নজনা কিবা আছে জানো তই কৈ যাব শুন তোক এতিয়া মই দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়িব বিচাৰিছোঁ একদম ভালকৈ উত্তৰটো দিব চেষ্টা কৰ যে আমি যে খাওঁ এই যে মাঘ বিহু আহিলে পুৰা গছক এইবোৰ চিটনি মাৰি যে আমি লাৰু বনাই খাওঁ কেতিয়াবা একদম দাঁতেৰে কামুৰি কাটাকুটু কৰি খাওঁ এই যে নাৰিকল সেই নাৰিকলকে ইংলিছত কি বোলে চাওঁ ৰতন ইমান উজু প্ৰশ্নৰ তই মোৰ পৰা উত্তৰ বিচাৰিছ মইতো এয়া চিয়ৰ দিম 100% একদম সঁচা কথা কিন্তু তই যে উঠনি যি লটি ঘটিখন লগাইছিলি এইটো অভিধান চাইম আমুক চাইম এনেকুৱা নকবি এইটো মই জানো মই কোৱাটোৱেই শুদ্ধ হ'ব তই উত্তৰটো দে না তেতিয়াহে মই ক'ম শুন এয়া যে নাৰিকল তই কৈছ কি নাৰিকলক ইংৰাজীত কি কয় এই নাৰিকল নাৰী যোগ চিন ইফালে কল যদি নাৰীলৈ চাব যাওঁ নাৰী মানে ওমেন আৰু কললৈ চাব যাওঁ তেন্তে বানানা আমাৰ ঘৰতো বানানা পকি আছে মাও কৈছে বানানা খাই যা দেউতাই কৈছে বানানা খাই যা মই কৈছোঁ এতিয়া মই বানানা নাখাওঁ গধূলি আহি খাম গতিকে শুন এই যে তই কৈছে নাৰিকলক ইংৰাজীত কি কয় একদম 100% চিয়ৰ উত্তৰটো হ'ব যে নাৰিকলক ইংৰাজীত ওমেন বানানা বুলি কয় একদম নিশ্চয় শুদ্ধ উত্তৰ সেইদিনাখন তিনিআলিটো দেবেনকায়ো কৈ আছিলে যে নাৰিকলক ওমেন বানানা বুলি কয় ঠিক আছে দে আৰু কি আছে তোৰ প্ৰশ্ন কৈ যাব পাৰ মই উত্তৰ দি গৈ থাকিম এই মাইকী মানুহবোৰে যে দেখুৱাই ফুৰে আৰু এই মতা মানুহবোৰে লুকুৱাই ফুৰে এইটো কি হ'ব পাৰে তই দেখোন হাতৰে সুধি দিলি এয়া ইণ্টাৰভিউত আহিব পাৰে ন আউট নলেজৰ কিছুমান আহেতো আহিবও পাৰে তই কচোন কি হয় তই জাননে ইয়াৰ উত্তৰ মই ভালকৈয়ে জানো সেইদিনাখন মেনকী বাইদেৱে মোক কথাটো কৈছিলে মই তেতিয়া মনত থলোঁ যে ইয়াৰ উত্তৰ হ'ব যে তেওঁ কৈছিলে
যে পুৰুষে বোলে হেনো লুকুৱাই ৰাখে আৰু মহিলাই দেখুৱাই ৰাখে। এই যে হাতত লৈ থাকে কেতিয়াবা যে এই ডিঙি ওলমাই ফুৰে মণি পাৰ্চ, সেই মণি পাৰ্চকে মানে মতা মানুহে মণি পাৰ্চবোৰ যে লুকুৱাই থয় আৰু মহিলা মানুহবোৰে বা লেডিয়ে সেইবোৰ সদায় দেখুৱাই থয়। একদম 100% খাটাঙে শুদ্ধ উত্তৰ। গতিকে যি কি নহওক পতন, আৰু কোৱাবোৰ ভালেই লাগিলে, উত্তৰবোৰ দিলি কিছুমান। গতিকে আৰু বাকী যি কি নহওক অহাকালি কথা পাতিম, আজি যাব লাগে নেকি? সেয়াই, সোমবাৰৰ পৰা পৰীক্ষা আছে কলি যিহেতু, গতিকে এই যাব লাগে নেকি? বৈ যাওঁ, তই যা মই যাওঁগৈ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তলৰ বেল বাটনটো প্ৰেছ কৰি দিব, যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পুনৰবাৰ পাবলৈ। ধন্যবাদ। তই আৰু দুটা বস্তু পাহৰি গ'লি নহয়, লাইক কমেণ্ট এই দুটা ক'লৈ গ'ল? গতিকে গাইজ মই পুনৰবাৰ কৈছোঁ, আমাৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই যাবলৈ সহায় কৰক। নিতৌ নতুন নতুন ভিডিঅ' আমি দি যাবলৈ সদায় চেষ্টা কৰিম। ধন্যবাদ।